আজি পঢ়িম কি নিয়ন্ত্ৰণ আৰু সম্বন্ধ কণ্ট্ৰল আৰু কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ মানে মই ক'লোৱে নহয় নিয়ন্ত্ৰণ কৰা মানে কি কিবা এটা কামক আজি আমি মাথাটোৱে আমাৰ নিয়ন্ত্ৰণ কৰিছে গোটেই দেহটো হয় নহয় মগজুটোৱে গোটেই দেহটো নিয়ন্ত্ৰণ কৰিছে আৰু মগজুটো আৰু দেহটোৰ বিভিন্ন অংশৰ মাজত যিটো সম্বন্ধ হয় সেইটো কোৱা হয় কোঅৰ্ডিনেশ্যন কেনেকৈ সম্বন্ধটো স্থাপন হয় আগতে আমি ক্লাছ 9ত ইয়াৰ বিষয়ে অলপ পঢ়ি আহিছোঁ নে এতিয়া আমি পঢ়িম প্ৰথম টপিকটো চোৱা পানীৰ স্নায়ুতন্ত্ৰ পানীৰ স্নায়ুতন্ত্ৰ দেখিছে না টপিকটো এনিমেলছ নাৰ্ভাছ ছিষ্টেম গতিকে এতিয়া পানীৰ স্নায়ুতন্ত্ৰ বুলি কোৱা মাত্ৰক এতিয়া নাৰ্ভ আমি কেতিয়াবা শুনিছোঁ ন নাৰ্ভৰ প্ৰব্লেম নাৰ্ভসমূহ উইক হৈছে দুৰ্বল হৈছে মানে কি ইয়াৰ অৰ্থটো কি নাৰ্ভসমূহ উইক হৈছে বা দুৰ্বল হৈছে মানে নাৰ্ভখিনিয়ে কি আমাৰ মাথাটোৱে দিয়া সংকেতখিনি ভালকৈ কঢ়িয়াই আনিব পৰা নাই বুজি পালা গতিকে নাৰ্ভৰ কাম হৈছে আমাৰ মাথাটোৰ পৰা সংকেতখিনি কঢ়িয়াই আনা বা আমি হাতখনত যদি কেনেবাকৈ দুখ পাওঁ সেই সংকেতটো মাথাটোলৈ কঢ়িয়াই নিয়া স্নায়ুবোৰৰ কাম সেইটো বুজি পালা এতিয়া স্নায়ুকলাৰ পেশীকলাৰ দ্বাৰা পানী দেহত নিয়ন্ত্ৰণ আৰু সম্বন্ধ কাৰ্য সমাধা হয় এই বিষয়ে আমি ক'ত পঢ়ি আহিছোঁ নৱম ক্লাছ 9ত পঢ়ি আহিছোঁ গৰম বস্তু এটা স্পৰ্শ কৰি চোৱাটো আমাৰ কাৰণে এটা অতি ত্ৰয়িত আৰু বিপদজনক অৱস্থা গৰম বস্তু এটা আমি হাতেৰে স্পৰ্শ কৰিব পাৰোঁ জানো নোৱাৰোঁ গোটেই ইয়াক স্পৰ্শ কৰাৰ আগতে গৰম বুলি অনুভৱ কৰি ইয়াৰ পৰা আমি কি কৰোঁ আঁতৰি আহোঁ গতিকে গৰম বস্তু এটা স্পৰ্শ কৰি চিনাক্ত কৰিম কেনেকৈ গতিকে সেই আমি যে গৰম বস্তুটোৰ ওচৰলৈ হাতখন নিলত আমি যে গম পালোঁ যে বস্তুটো গৰম আমাৰ হাতখন লগাব নোৱাৰোঁ সেই সংকেতটো মাথালৈ কোনে কঢ়িয়াই আনিলে স্নায়ুতন্ত্ৰই কঢ়িয়াই আনিলে এতিয়া স্নায়ুতন্ত্ৰই গৰম বস্তুটো সংকেতটো মাথালৈ কঢ়িয়াই আনিলে তাৰ মাথাই আমাক ক'লে যে হাত লগাব নালাগে হাতখনত মানে হাতখন জ্বলি যাব গৰম বস্তুটো গতিকে সেই অৰ্ডাৰটো মাথাই দিলে বুজি পালা গতিকে এতিয়া আমি স্নায়ুতন্ত্ৰতালৈ আমাৰ চিত্ৰটো চাইডত দি দিছে স্নায়ুকোষৰ চিত্ৰটো দি থোৱা আছে দেহ এতিয়া আমি সংবেদী স্নায়ুকোষ ইয়াক কৈছোঁ ইয়াকে সংবেদী স্নায়ুকোষ বোলে সংবেদী স্নায়ুকোষ মানে হৈছে সংবেদনা আমি যেতিয়া গৰম যে অনুভৱ কৰিলোঁ সেইটো যে মাথালৈ যে কঢ়িয়াই লৈ গ'ল সেইটো কি বুলি কোৱা হয় সংবেদী স্নায়ুকোষ এনে সংগ্ৰাহীবিলাক আমাৰ দেহৰ সংবেদনশীল অংগ যেনে অন্তঃকৰ্ণ নাক জিভা আদিত থাকে ক'ত থাকে বুলি কৈছে সংবেদী স্নায়ুকোষ নাক জিভা অন্তঃকৰ্ণ আদিত থাকে মানে নাকে আমি গোন্ধ পাইছোঁ এতিয়া গোন্ধটো আমি ভালনে বেয়া মাথালৈ সংবেদনাটো লৈ যাব লাগিব ন হয় নাই গতিকে মাথাটোক আমি ক'লোঁ যে গোন্ধটো বেয়া বা গোন্ধটো ভাল বা জিভাই আমি সোৱাদটো লৈছোঁ গতিকে সেই সোৱাদটো আমি যিটো পালোঁ সেইটো ক'লৈ লৈ গ'লোঁ মাথাটোলৈ লৈ গ'লোঁ মাথাই কমনৰ সোৱাদটো তিতা নে টেঙা বুজি পালা গতিকে সেই তাত কিটা সংবেদী স্নায়ুকোষে সেইটো মানে তিতা মিঠা কি সেইটো সংগ্ৰহ কৰি পেলাই আমাক ক'লৈ পঠিয়াই দিব ব্ৰেইনলৈ পঠিয়াই দিব বুজি পালা এতিয়া স্নায়ুকোষবোৰ কিহেৰে গঠিত স্নায়ুকোষবোৰ কোষদেহ স্নায়ুকোষ আৰু স্নায়ু প্ৰবন্ধৰে গঠিত স্নায়ুকোষবোৰ কিহেৰে গঠিত কোষদেহ আৰু স্নায়ু প্ৰবন্ধৰে গঠিত স্নায়ু প্ৰবন্ধ দুই প্ৰকাৰ এবিধ হৈছে এক্সন আৰু আনবিধ হৈছে ডেনড্ৰাইট গতিকে এক্সন আৰু ডেনড্ৰাইট এই দুবিধৰে স্নায়ু প্ৰবন্ধ গঠিত ডেনড্ৰাইটবোৰে নিকটৱৰ্তী কোষৰ পৰা স্নায়ু বাৰ্তা বা উদ্দীপনা সংগ্ৰহ কৰে স্নায়ুকোষৰ ক্ষুদ্ৰ স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদাৰ্থৰ জৰিয়তে বৈদ্যুতিক প্ৰেৰণা সৃষ্টি কৰে আৰু এই বৈদ্যুতিক প্ৰেৰণা ডেনড্ৰাইটৰ পৰা দেহকোষলৈ আৰু পাছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্ৰান্তত আন এটা স্নায়ুকোষলৈ প্ৰেৰণ কৰে গতিকে আমি এতিয়া স্নায়ুকোষবোৰ গম পালোঁ কোষদেহ আৰু স্নায়ু প্ৰবন্ধ গঠিত আকৌ স্নায়ু প্ৰবন্ধত দুটা ভাগত ভাগ কৰিছে এক্সন আৰু ডেনড্ৰাইট গতিকে এক্সন আৰু ডেনড্ৰাইট দুটাই বেলেগ বেলেগ কাম আছে হ'ল তাৰ পিছৰ টপিকটো চোৱা প্ৰতিপ বা চতুল্য ক্ৰিয়া অৱস্থাত কি ঘটে প্ৰতিপ বা চতুল্য ক্ৰিয়া মানে প্ৰতিক্ৰিয়া মানে হৈছে আমি কেতিয়া পটককৈ খোজকাঢ়ি গৈ আছোঁ জেঙত ভৰিটো পৰিলে কিন্তু আমি ক'ব নোৱাৰাকৈ কি কৰিলোঁ ভৰিটো আমি কুচাই লৈ গুচি আহিলোঁ সেইটো পটককৈ সংঘটিত হয় নাই সেই বস্তুটো আমি মাথাই আমাক কি কৰিলে ক'লে যে জেঙত ভৰিটো পৰিছে উঠাই লৈ গুচি আহ গম পালা গতিকে সেইটো হৈছে প্ৰতিক্ৰিয়া যিটো আমি গম নোপোৱাকৈ সংঘটিত হৈ যায় এতিয়া পটককৈ হাতখন গৰম তাৱা এটাত যদি লাগিলে আমি ক'ব নোৱাৰাকৈ যদি লাগি যায় পটককৈ আমি হাতখন আঁতৰাই লৈ আহোঁ নে সেইটো আমি আঁতৰাই আনো বুলি নানো কিন্তু পটককৈ আঁতৰি গুচি আহে নিজে সেইটো হৈছে প্ৰতিক্ৰিয়া পৰিৱেশত সচৰাচৰ ঘটি থকা কিছুমান পৰিঘটনা বুজাবলৈ সাধাৰণতে আমি প্ৰতিক্ৰিয়া শব্দটো প্ৰয়োগ কৰোঁ বাছৰ পৰা হঠাতে জঁপিয়াই দিলোঁ বা জ্বলন্ত শিখাৰ পৰা হাতখন আঁতৰাই আনিলোঁ বা ইমান ভোকাটো হৈ আছোঁ যে মুখৰ লালটি ববলৈ ধৰিছে আমি এইবোৰ কথা প্ৰায় কৈ থাকোঁ গতিকে এইবোৰ হৈছে কি প্ৰতিক্ৰিয়া উদাহৰণ ইয়াৰ দ্বাৰা আমি প্ৰকৃততে কি বুজাওঁ এই ওপৰৰ উদাহৰণকেইটাৰ পৰা আমি প্ৰকৃততে কি বুজোঁ
ওপৰৰ উদাহৰণকেইটাৰ পৰা সাধাৰণ ধাৰণা কৰিব পাৰি যে কেতিয়াবা একো নভবাকৈ বা অনুভৱ নকৰাকৈ আমাৰ দেহত কিছুমান ক্ৰিয়াৰ দ্বাৰা কিছু পৰিস্থিতি মোকাবিলা হয়। এনেবোৰ অৱস্থাটো পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তন অনুযায়ী আমাৰ দেহে সঁহাৰি জনাই পৰিৱেশৰ পৰিস্থিতি মুহূৰ্ততে নিয়ন্ত্ৰণ কৰে। এনেধৰণৰ মুহূৰ্তবোৰ নিয়ন্ত্ৰণৰ সমন্বয় কেনেকৈ হয়? মই এতিয়া ক'লোঁ নহয় প্ৰতিক্ৰিয়াৰ বিষয়ে। প্ৰতিক্ৰিয়া কি তেন্তে? আমি কেতিয়াবা ক'ব নোৱাৰাকৈ কি হৈ যায়, হাতখন আঁতৰাই লৈ গুচি আহোঁ। এতিয়া আমি বেজী এটা আছে যেনিবা, বেজী এটা আছিলে মই হাতখন এনেকৈ থৈ দিলোঁ, বেজীটোৰ ওপৰতে পৰিলে হাতখন। আমি বুলি কৈ হাতখন এনে আঁতৰাই লৈ গুচি আহোঁ নে? আমিতো গমেই নাপালোঁ, হাতখন নিজে নিজে আঁতৰি গুচি আহিলে। সেইটো হৈছে প্ৰতিক্ৰিয়া, যিটো আমি ক'ব নোৱাৰাকৈ সংঘটিত হৈ থাকে। বুজি পালা? এতিয়া প্ৰতিক্ৰিয়াৰ বিষয়ে বুজি পালা হ'ল। পিছত মই যেতিয়া প্ৰশ্নখিনি কৰাই দিম তেতিয়া ভালকৈ গম পাই যাব কথাখিনি। এতিয়া প্ৰতিক্ৰিয়া কি আমি টপিকটো বুজি পালেই হৈ যাব। এতিয়া তাৰ পিছৰ টপিকটো হৈছে মানুহৰ মস্তিষ্ক, হিউমেন ব্ৰেইন। এতিয়া মস্তিষ্ক মানে ব্ৰেইনটোৱেতো মেইন, হয় না? ব্ৰেইনটো এটা কম্পিউটাৰ আগতে, চব কাম ব্ৰেইনে কণ্ট্ৰল কৰি আছে। আমাৰ দেহত যিমান যি সংঘটিত হৈছে চব ব্ৰেইনে চিন্তা কৰিব পাৰে, ব্ৰেইনে কয় আমাক ভোক লাগিছে বুলি, ব্ৰেইনে কয় তই দুখ পাইছ, হয় নাই? গতিকে সেই ব্ৰেইনৰ এতিয়া আমি ব্ৰেইনৰ বিষয়ে জানিব লাগিব, কাৰণ ব্ৰেইনটোৱে মেইন ন। এতিয়া স্নায়ুৰজ্জুৰ কাৰ্য মাত্ৰ প্ৰতিক্ৰিয়াই নে? ই কেতিয়াও নহয়, কাৰণ আমি চিন্তাশীল প্ৰাণী। চিন্তা কৰিব পৰা বাৰ্তা বহন কৰা স্নায়ুৰ দ্বাৰা স্নায়ুৰজ্জু গঠিত হৈছে। চিন্তা কৰিব পৰা কাৰ্যটো এটা জটিল প্ৰক্ৰিয়া আৰু ই এক স্নায়ৱিক সমন্বয়। এই ক্ৰিয়া দেহৰ মুখ্য সমন্বয় কেন্দ্ৰ মস্তিষ্কত কেন্দ্ৰীভূত। মস্তিষ্ক আৰু স্নায়ুৰজ্জু লগ লাগি কি হৈছে? কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। গতিকে কেন্দ্ৰীয় চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম কিহে গঠিত হৈছে তেতিয়াহ'লে? মস্তিষ্ক, ব্ৰেইনটো, আমাৰ ব্ৰেইনটো আৰু স্নায়ুৰজ্জু সেইখিনি লগ লাগি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত হৈছে। গতিকে সেই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কামটো কি? দেহৰ সকলো অংশ বা ভৰি, হাত, পেট য'তে নহওক চবৰে পৰা কি কৰে, তাহাঁতি বাৰ্তাটো সংগ্ৰহ কৰে, সংগ্ৰহ কৰি গোটাই ৰাখে। বাৰ্তাটো মানে তাহাঁতি ৰাখে যে হাতখনত ক'ৰবাত দুখ পালেও যদি আমি সেই বাৰ্তাটো কি কৰিব, তাহাঁতি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই বাৰ্তাটো ৰখাই থ'ব যে হাতত দুখ পালে, হয়। গম পালা? আমি আমাৰ বিভিন্ন কাৰ্য সম্পৰ্কে চিন্তা কৰোঁ। বিভিন্ন কাৰ্য যেনে লিখি থকা, কথা বাৰ্তা, চকীখন ঘূৰাই থকা, সভাৰ শেষত হাত চাপৰি মৰা আদি আমাৰ ঐচ্ছিক কাৰ্যৰ উদাহৰণ। ঐচ্ছিক মানে যিখিনি আমি মন কৰিছোঁ কৰিবলৈ। আমি মোৰ ভৰিটোতে দাঙিবলৈ মন গৈছে, মই ভৰিটো দাঙি দিছোঁ, গতিকে এটা ঐচ্ছিক। মোৰ মন গৈছে মই কৰিছোঁ, হয় নাই? হাত চাপৰি মাৰিবলৈ মন গৈছে কাৰোবাৰ কথা শুনি, গতিকে সেইটো এটা ঐচ্ছিক, নিজৰ মনৰ ইচ্ছা মাৰিছোঁ। আমি মন নগ'লে সেইটো নকৰোঁ, গতিকে তেনেকুৱাবোৰ হৈছে ঐচ্ছিক কাৰ্য। গতিকে মস্তিষ্কৰ পৰা পেশীলৈ বাৰ্তা প্ৰেৰণ হ'ব লাগিব। স্নায়ুতন্ত্ৰৰ লগত পেশী যোগাযোগৰ ই দ্বিতীয় পৰ্যায়ৰ পথ। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ দেহৰ বিভিন্ন অংশৰ লগত সংযোগ স্থাপনৰ কাৰণে অন্য এক প্ৰকাৰ স্নায়ুতন্ত্ৰ গঠিত হৈছে। ইয়াক কি বুলি কোৱা হয়? প্ৰান্তীয় স্নায়ুতন্ত্ৰ বোলে। মস্তিষ্কৰ পৰা ওলোৱা কৰতীয় স্নায়ু আৰু স্নায়ুজ্জুৰ পৰা উৎপত্তি হোৱা অসংখ্য স্নায়ুসমূহ লৈ ই গঠিত হৈছে, আৰু এনেকৈ মস্তিষ্কই আমাক চিন্তা কৰাত সহায় কৰে, আৰু চিন্তাৰ ওপৰত ভিত্তি কৰি আমি আমাৰ কাৰ্য সম্পাদন কৰোঁ। হ'ল মস্তিষ্কৰ কামটো মই ক'লোৱে। মস্তিষ্কই কি কৰিব? স্নায়ুবোৰে নি পেলাই বাৰ্তাটো মস্তিষ্কক দিব যে ই দুখ পালে, গতিকে মস্তিষ্কই অৰ্ডাৰ দিব যে দুখ পালে যেতিয়া এডোখৰ পৰা হাতখন আঁতৰাই আন। গতিকে মস্তিষ্কই সেইখিনি মানে ব্ৰেইনটোৱে আমাৰ সেইখিনি, হয় নাই, সেইখিনি কাৰ্য সম্পাদন কৰে। গতিকে এতিয়া ব্ৰেইনটোক কেইটা ভাগত ভাগ কৰিছে? ব্ৰেইনটোক এতিয়া 3টা ভাগত ভাগ কৰিছে। আমি এই ভাগকেইটা জানিব লাগিব। ব্ৰেইনটোক 3টা ভাগত ভাগ কৰিছে, সেইকেইটা হৈছে প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। প্ৰমস্তিষ্ক মানে হৈছে মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। প্ৰমস্তিষ্ক হ'ল কি? মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰে। বিভিন্ন অংগৰ পৰা যিখিনি প্ৰেৰণা আহিছে, স্নায়ু প্ৰেৰণা আহিছে, যিখিনি বাৰ্তা আহিছে, সেইখিনি কি কৰিব? প্ৰমস্তিষ্কই গ্ৰহণ কৰিব। ইয়াৰ উপৰি বিভিন্ন স্থান যেনে শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। বিভিন্ন সংবেদী স্নায়ু ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ু প্ৰেৰণা আৰু মস্তিষ্কত ইতিমধ্যে সঞ্চিত হৈ থকা বাৰ্তাসমূহ বিশ্লেষণ কৰাৰ বাবে মস্তিষ্কত নিৰ্দিষ্ট কিছুমান স্থান থাকে। এই সকলোবিলাকৰ ওপৰত ভিত্তি কৰি বাৰ্তাসমূহৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি, আৰু তাৰ প্ৰেৰণা ঐচ্ছিক পেশীৰ দ্বাৰা আমাৰ দেহৰ নিৰ্দিষ্ট অংশ যেনে আমাৰ ভৰি পেশীসমূহলৈ আজ্ঞাবাহী বাৰ্তা প্ৰেৰণ কৰে। আজ্ঞাবাহী বাৰ্তা মানে হৈছে কি? আজ্ঞাবাহী, অৰ্ডাৰ দিয়া, হয় নাই? স্নায়ুৱে যেতিয়া আমাক ক'লেহি, তাৰপৰা কি কৰিব? আজ্ঞা দিব, অৰ্ডাৰ দিব। অৰ্ডাৰ কালৈ পঠিয়াব? ভৰিটোলৈ আজ্ঞা দিছে, ভৰিটো আজ্ঞাবাহী বাৰ্তা, সেই বাৰ্তাখিনি কঢ়িয়াই লৈ গৈছে,
হল এটা মানুহৰ মস্তিষ্ক এটা চিত্ৰ আমাক দিছে মস্তিষ্কৰ চিত্ৰটো দিছে কি আছে চেৰিব্ৰাম কৰোটি মধ্য মস্তিষ্ক কোনটো স্নায়ুৰজ্জু কোনডাল প্ৰমস্তিষ্ক কোনটো এইখিনি আমাক কি দিছে মস্তিষ্কৰ এইটো কথা আমাক চিত্ৰটো বৰ্ণনা কৰিছে তাৰ পিছৰ টপিকটো আমি পঢ়িম এতিয়া স্নায়ুকলাবোৰে কেনেকৈ ক্ৰিয়া কৰে স্নায়ুকলাবোৰে আমাৰ এতিয়া কেনেকৈ ক্ৰিয়া কৰে মানে নাৰ্ভাছ টিচুবোৰে নাৰ্ভৰ যিখিনি কলা আছে সেইখিনি আমাৰ কেনেকৈ কাম কৰে এই পেশী কলাৰ বিষয়ে আমি ক্লাছ 9ত পঢ়ি আহিছোঁ পেশী কলাসমূহ কি ভাগ কৰিছে ঐচ্ছিক পেশী অনৈচ্ছিক পেশী হয় না ঐচ্ছিক পেশী যিখিনি আমি নিজৰ মনৰ ইচ্ছাই লৰচৰ কৰিব পাৰোঁ সেইখিনি কোৱা হয় ঐচ্ছিক পেশী আৰু অনৈচ্ছিক পেশী যিখিনি আমি নিজৰ মনৰ ইচ্ছাই লৰচৰ কৰিব নোৱাৰোঁ সেইখিনি কি বুলি কোৱা হয় অনৈচ্ছিক পেশী বুলি কোৱা হয় এতিয়া আমাৰ এটা প্ৰশ্ন দিছে চোৱা প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্যটো কি প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজৰ পাৰ্থক্য কি এতিয়া প্ৰতিক্ৰিয়া খোজ কঢ়াৰ মাজৰ পাৰ্থক্য হ'ল প্ৰতিক্ৰিয়াটো কি হয় স্বতঃস্ফূৰ্তভাৱে সংঘটিত হয় কিন্তু খোজ কঢ়াটো স্বতঃস্ফূৰ্তভাৱে হয় জানো আমি নিজৰ মনৰ ইচ্ছাই খোজ কাঢ়োঁ হয় নাই এতিয়া খোজ কঢ়াটো এটা ঐচ্ছিক ক্ৰিয়া যিটো আমি নিজৰ মনৰ ইচ্ছাই কৰোঁ খোজ কাঢ়িবলৈ মন গ'লেহে খোজ কাঢ়োঁ কিন্তু প্ৰতিক্ৰিয়া কি এইটো প্ৰশ্ন 1 নম্বৰটো গতিকে প্ৰতিক্ৰিয়া মানে কি যিটো আমাৰ স্বতঃস্ফূৰ্তভাৱে হৈ যায় আমি গমেই নাপাওঁ যেনে উদাহৰণস্বৰূপে মই ক'লোৱে যদি আমাৰ জেং এডালত হাতখন লাগে তেতিয়াহ'লে স্বতঃস্ফূৰ্তভাৱে হাতখন আঁতৰি গুচি আহে তেতিয়া আমি গমেই নাপালোঁ এইটো কেনেকৈ হ'ল কিন্তু খোজ কঢ়াটো আমি নিজে খোজ কাঢ়িব লাগিব 1 খোজ দিওঁ নে 2 খোজ দিওঁ নে 3 খোজ খোজ কাঢ়োঁ হয় নাই গতিকে সেইটোৱে হৈছে তাহাঁতৰ মাজৰ পাৰ্থক্য তাৰ পিছৰ টপিকটো চোৱা এই প্ৰশ্নখিনি প্ৰশ্নালীৰ মাজৰ প্ৰশ্নখিনি মই কৰাই দিম বাৰু চিন্তা কৰিব নালাগে আজি নহয় মই পিছত ভিডিঅ' এটা মানে হেৰি কৰি পেলাই ইয়াত কৰাই দিম প্ৰশ্নখিনি উদ্ভিদৰ সম্বন্ধ তাৰ পিছতো চোৱা উদ্ভিদৰ সম্বন্ধ উদ্ভিদৰ মাজত যিটো কোঅৰ্ডিনেশ্যন হয় নাই এতিয়া উদ্ভিদজোপা কি হয় উদ্ভিদজোপা প্ৰথমতে আমি বীজটো ৰুলোঁ বীজটোৰ পৰা কি হয় অংকুৰণ ঘটিব অংকুৰণ ঘটি এটা অংশ ওপৰলৈ যাব আৰু আনটো অংশ কেনি যাব তললৈ যাব হয় নাই মাটি তললৈ শিপা হিচাপে যাব আনটো অংশ পোহৰৰ দিশত গতি কৰিব গতিকে উদ্ভিদৰ এটা মাজত সম্বন্ধ থাকিব লাগিব শিপাৰ পৰা একদম উদ্ভিদজোপা আগলৈকে গছজোপা একদম টিকনি আগলৈকে তাহাঁতৰ মাজত সম্বন্ধ এটা থাকিব লাগিব পানী চলাচল হ'ব লাগিব পানী উদ্ভিদে শিপাই গ্ৰহণ কৰিলে শিপাৰ পৰা পানী উদ্ভিদৰ পাতে পাব লাগিব গতিকে তাহাঁতৰ মাজতো সম্বন্ধ এটা থাকিব লাগিব হয় নাই গতিকে তাহাঁতৰ মাজতনো কেনেকুৱা কোঅৰ্ডিনেশ্যন আছে এতিয়া সেইটো বিষয় চাম এতিয়া পিছৰ টপিকটো চোৱা উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি উদ্ভিদে কি কৰে উদ্দীপনাৰ প্ৰতি সঁহাৰি জানে এতিয়া লাজুকী বন বুলি যে কয় শুনিছানে লাজুকী বন দেখিছানে চুই দিলে যে মৰহি যায় দেখিছা চাগে সেই বনজোপা হৈছে উদ্দীপনাৰ প্ৰতি সঁহাৰিজনে আটাইতকৈ বেছি সঁহাৰিজনে এতিয়া আমি এতিয়া প্ৰথমবিধ চলন অৰ্থাৎ নীলা জীৱনৰ উত্তেজনাৰ প্ৰতি জনোৱা সঁহাৰিৰ কথা চিন্তা কৰোঁ আহা যিহেতু এইবিধ চলনত বিকাশ বা বৃদ্ধি জড়িত নহয় সেয়েহে উদ্ভিদজোপাই নিশ্চিতভাৱে স্পৰ্শৰ বাবে সঁহাৰি দিয়ে কিন্তু এই উদ্ভিদজোপাৰ দেহত কোনো স্নায়ু বা পেশী কলাও নাই তেনেহ'লে উদ্ভিদজোপাই স্পৰ্শৰ প্ৰতি কেনেকৈ সঁহাৰি দিলে আৰু পাতখিলাই কেনেকৈ গতি বা চলন লাভ কৰিলে এইটো ফটো দিছে চোৱা আমি কি হয় চুই দিলে মৰহি যায় এজোপা একদম প্ৰথম নতুন গছজোপা যেতিয়া আমি চুই দিছোঁ তেতিয়া এজোপা কি হৈ গৈছে মৰহি গৈছে আমি যদি উদ্ভিদজোপা কোনটো অংশত বা কোনো এটা অংশত যদি আমি স্পৰ্শ কৰোঁ তেতিয়া কোনটো অংশই গতি বা চলন লাভ কৰিছে তাৰ বিষয়ে ভালদৰে মনোযোগ দিওঁ তেতিয়া আমি নিশ্চিত হ'ম যে স্পৰ্শ কৰা অংশটো আৰু গতি লাভ কৰা অংশটো পৃথক বেলেগ বেলেগ যদি এইটোৱে হয় তেন্তে স্পৰ্শ কৰা অংশ বা গতি লাভ কৰা অংশলৈ নিশ্চয়কৈ দুই ঠাইৰ মাজত কিবা সংযোগ থাকিব লাগিব পানীৰ দৰে নহ'লেও উদ্ভিদৰ এনে সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ ৰক্ষা কৰি থাকে কি কৈছে এতিয়া আমি উদ্ভিদজোপা পাতখিলা চুই দিলোঁ এখিলা পাত অকণমানকৈ চুই দিলোঁ কিন্তু গোটেই পাত গছজোপা থকা গোটেই পাতখিনি মৰহি গ'ল গতিকে এখিলাতে চুইছিলোঁ কিন্তু গোটেইখিনি মৰহি গ'ল তাৰমানে কি তাহাঁতৰ মাজত তালৈ কিবা এটা সম্বন্ধ আছে এখিলা পাতৰ পৰা আনখিলা পাতৰ মাজত কিবা এটা সম্বন্ধ আছে হয় নাই গতিকে আমাক কৈছে যে পানীৰ দৰে কি কৈছে নহ'লেও পানীৰ দৰে উদ্ভিদৰ এনে সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ ৰক্ষা কৰি থাকে পানীৰ দৰে উদ্ভিদৰ দেহত কোনো সংযোগ ৰক্ষাকাৰী বিশেষত্বপূৰ্ণ কলা নাথাকে পানীৰ দৰে চলন প্ৰক্ৰিয়াত উদ্ভিদৰ কোষৰ আকাৰ সলনি কৰে
পানী এই সাল সলনি পেশীসকলত নিহিত হৈ থকা এক বিশেষ প্ৰটিনৰ সহায়ত সম্পূৰ্ণ কৰে। আনহাতে উদ্ভিদে কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি সম্পন্ন কৰে। ফলত কোষবিলাক স্ফীত বা শ্লথ হৈ পৰে আৰু সেইবাবে কোষৰ আকাৰ সাল সলনি হয়। তাৰ পিছৰ টপিকটো চোৱা, বৃদ্ধিৰ বাবে হোৱা চলন। বৃদ্ধিৰ বাবে হোৱা চলন মানে গছ এজোপাটো বৃদ্ধি হ'ব, হয় না, গছজোপা ওপৰলৈ যাব। এতিয়া বৃদ্ধিৰ বাবে হোৱা চলন দুই প্ৰকাৰ হয়। চোৱা, এজোপা কি হয়, গছ এজোপা যেতিয়া আমি ৰুম তেতিয়া তাৰ এটা অংশ মাটিৰ ওপৰলৈ মানে পোহৰৰ দিশত উদ্দীপনা জগাব, পোহৰৰ দিশত গতি কৰিব, হয় নাই, সূৰ্যৰ পোহৰৰ দিশত গতি কৰিব ওপৰলৈ, আৰু আন এটা অংশ কিনি যাব তললৈ যাব, তললৈ মানে শিপা হিচাপে তললৈ যাব হ'ল। গতিকে বৃদ্ধিৰ বাবে হোৱা চলন দুই প্ৰকাৰ হয়। এক নম্বৰ ওপৰৰ পিনে যায় আৰু দুই নম্বৰটো কিনি যায় তললৈ, মাটিৰ তললৈ যায়। বুজি পালা? এতিয়া সেইটো কৈছে ন, এডোখৰত কৈছে চোৱা, বৃদ্ধি আৰু বিকাশ হৈ থকা উদ্ভিদৰ চলনৰ দিশ পৰিৱেশৰ কিছুমান কাৰক যেনে পোহৰ, মাধ্যাকৰ্ষণী বলৰ সহায়ত সলনি কৰিব পাৰি। এনে দিশ সম্বন্ধীয় চলনবিলাক উদ্দীপকৰ দিশত বা তাৰ বিপৰীত দিশত সংঘটিত হয়। সেয়েহে পোহৰানুবেগী চলনো দুই প্ৰকাৰ। কাণ্ডৰ অগ্ৰ অংশ মানে আগ অংশ কিনি যায় পোহৰৰ দিশত ধাবিত হয়, মানে ওপৰৰ পিনে যায়। আনহাতে শিপা কি হয়, পোহৰৰ বিপৰীত দিশত মানে মাটিৰ তলৰ পিনে যায়। এইবোৰে উদ্ভিদক কেনেদৰে সহায় কৰে আমি গম পাওঁ, কেনেদৰে উদ্ভিদক সহায় কৰে শিপাই বা আগ অংশ, সেইটো আমি গম পাওঁ। কিন্তু এতিয়া আমি গম পালোঁ যে উদ্ভিদৰ বৃদ্ধি দুই দিশত হয়, এটা ওপৰৰ পিনে আনটো তলৰ পিনে। বুজি পালা? তাৰপিছত পঢ়িম এতিয়া আমি উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ। উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থৰ বিষয়ে পঢ়িম। সঞ্জীৱনী পদাৰ্থ মানে কি? যিবোৰ পদাৰ্থ উদ্ভিদজোপাক বৃদ্ধি আৰু বিকাশত সহায় কৰে সেইবোৰকে কি বুলি কোৱা হয়? সঞ্জীৱনী পদাৰ্থ বুলি কোৱা হয়। উদ্ভিদৰ বিভিন্ন প্ৰকাৰ সঞ্জীৱনী পদাৰ্থবিলাকে কি কৰে? বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ লগত সম্বন্ধ ৰক্ষাত সহায় কৰে। গতিকে আমাক কেতিয়াবা সোধে সঞ্জীৱনী পদাৰ্থবোৰৰ বিষয়ে, গতিকে আমি এইখিনি জানিব লাগিব। এটা উদাহৰণ লওঁ, কৈছে আমি যেতিয়া ইতিমধ্যে কাৰ্যকলাপ 7.2টো কৰি আহিছোঁ, উদ্ভিদৰ কাণ্ডৰ বৃদ্ধি গতি থকা অগ্ৰ অংশ পোহৰৰ দিশে গতিত হয়। কাণ্ডৰ এই অগ্ৰ অংশত অক্সিন নামৰ কি থাকে? এটা সঞ্জীৱনী পদাৰ্থ সংশ্লেষণ হয়। ইয়ে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত কি কৰে? সহায় কৰে। কি হৈছে তেতিয়াহ'লে অক্সিন থকা উদ্ভিদৰ আগ অংশত ই কি কয়? উদ্ভিদৰ কোষসমূহ বৃদ্ধি ঘটাত মানে কাণ্ডডালৰ বৃদ্ধি ঘটাত কি কৰে? সহায় কৰে। আগ অংশ আগলৈ মানে দীঘল হৈ যোৱাত, গছজোপা ওপৰলৈ আগবাঢ়ি যোৱাত অক্সিনে কি কৰে? সহায় কৰে তেন্তে হ'ল। তাৰপিছত আন কেইবিধমান সঞ্জীৱনী পদাৰ্থ হ'ল জিবাৰেলিন, যিটোৱে অক্সিনৰ নিচিনাকৈ কি কৰে? কাণ্ডৰ বৃদ্ধি হোৱাত সহায় কৰে জিবাৰেলিনে। সেইদৰে চাইট'কাইনিনে কোষ বিভাজনত সহায় কৰে। চাইট'কাইনিনে কি কৰে? উদ্ভিদজোপা কোষ বিভাজনত সহায় কৰে। এইবিধ প্ৰাকৃতিক সঞ্জীৱনী পদাৰ্থ আৰু সেইবাবে এইবিধৰ গ্ৰাহতা খৰতকীয়াকৈ কোষ বিভাজন হোৱা স্থানত যেনে ফল, বীজ আদিত বেছিকৈ পোৱা যায়। ইয়াৰ উপৰিও উদ্ভিদৰ বৃদ্ধি বন্ধ হোৱা জাননী দিয়াৰ বাবেও এক সঞ্জীৱনী পদাৰ্থৰ প্ৰয়োজন আছে। এপচাইচিছ এচিড নামৰ সঞ্জীৱনী পদাৰ্থবিধে কি কৰে? উদ্ভিদৰ বৃদ্ধিত আৰু ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰে উদ্ভিদজোপা, সেই বাধা দিয়ে। গতিকে এবিধ সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱতে কি কৰে? গছৰ পাত সৰি পৰে। এই প্ৰশ্নখিনি আহে। গতিকে জিবাৰেলিনৰ কাম কি সুধিব পাৰে, বা জিবাৰেলিনে কি কৰে? কোষ বিভাজনত উদ্ভিদৰ কোনটো আমাৰ কিহে সহায় কৰে সুধিব। গতিকে আমি ক'বলৈ চাইট'কাইনিন, হয় নাই, বা গছৰ পাত সৰাত কি কৰে? এপচাইচিছে সহায় কৰে। গতিকে এইখিনি সঞ্জীৱনী পদাৰ্থৰ বিষয়ে আমি জানিব লাগিব। তাৰপৰা আহিলে পানীৰ হৰমন। হৰমন মানে আমাৰ এতিয়া পটককৈ ভাল লাগিলে, কিবা কথা এটাত ভাল লাগিলে, সেইটো আমাৰ গাত হৰমন কি হৈছে? ৰিলিজ হৈছে, হৰমন নিঃসৰিত হৈছে। বা ভয় লাগিলে তেতিয়া হৰমন নিঃসৰিত হয়। গতিকে সেইবোৰৰ হৰমনৰ কাম কৰিছে সেইবোৰ। হৰমন যেতিয়া নিঃসৰিত হ'ব তেতিয়া আমাৰ গাটোত প্ৰতিক্ৰিয়া দেখা দিব, ভাল লাগিব। কেতিয়া ভয় লাগিলেও হৰমন নিঃসৰিত হয়, হয় নাই? প্ৰত্যেকবিধ হৰমনৰ কাম বেলেগ বেলেগ। গতিকে হৰমন মানে কি? হৰমন আমি কি কওঁ? নিঃসৰিত কওঁ। গতিকে হৰমনে কি কৰে? আমাৰ দেহত দুখ, ভাল লগা, বেয়া লগা সেইখিনি নিয়ন্ত্ৰণ কৰে। গতিকে হৰমনৰ বিষয়ে পঢ়িব লাগিব। মই যিখিনি প্ৰশ্ন আছে প্ৰশ্নখিনি কৰাই দিলে তুমি ভালকৈ গম পাবা। তো এইখিনি অলপ পঢ়ি চাব লাগিব হৰমনৰ কাৰ্যৰ বিষয়ে। হ'ল? এতিয়া মই মাজৰ প্ৰশ্নাৱলীখিনি কৰাই দিম, তাৰপৰা সেইখিনি এক্সাৰচাইজখিনিও কৰাই দিম বাৰু, অনুশীলনটো। এতিয়া আমি কি শিকিলোঁ? স্নায়ুতন্ত্ৰ আৰু হৰমনৰ দ্বাৰা আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত হয়। এতিয়া কোনে নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত কৰে? তেন্তে স্নায়ুতন্ত্ৰ আৰু হৰমনে আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় সংঘটিত কৰে। স্নায়ুতন্ত্ৰ ক্ৰিয়াসমূহ তিনিটা ভাগত ভাগ কৰিব পাৰি: প্ৰতিক্ৰিয়া, ঐচ্ছিক ক্ৰিয়া আৰু অনৈচ্ছিক ক্ৰিয়া। প্ৰতিক্ৰিয়া মই ক'লোৱে, যিটো আমি গম নোপোৱাকৈ হয়,
ঐচ্ছিক ক্ৰিয়া যিখিনি আমি মনৰ বিচাৰি কৰোঁ, অনৈচ্ছিক ক্ৰিয়া যিখিনি আমি মানে কৰিব নোৱাৰোঁ, যেনে খাদ্য হজমাটো আমি নিজৰ মতে কৰিব নোৱাৰোঁ। স্নায়ুতন্ত্ৰৰ উদ্দীপনা প্ৰেৰণৰ কাৰণে বৈদ্যুতিক প্ৰেৰণা প্ৰেৰণ কৰে। হ'ল স্নায়ুতন্ত্ৰই আমাৰ ইন্দ্ৰিয়সমূহৰ পৰা উদ্দীপনা গ্ৰহণ কৰি পেশীৰ দ্বাৰা ক্ৰিয়া কৰে। ৰাসায়নিক সমন্বয় উদ্ভিদ আৰু প্ৰাণী দুই প্ৰকাৰতে পোৱা যায়। হয়, ৰাসায়নিক সমন্বয়ত উদ্ভিদ আৰু প্ৰাণী দুয়োটাতে পোৱা যায়। জীৱদেহৰ এটা অংশ নিৰ্গত হোৱা হৰমন দেহৰ আন অংশলৈ গতি কৰি নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰে। ফিডবেক পদ্ধতিৰ দ্বাৰা হৰমনৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰা। গতিকে এইখিনি আমি এইটো লেচনত শিকিবলগীয়া কথা। বাকী মই কুৱেশ্যনখিনি কৰি দিম বাৰু, মাজৰখিনি কৰি দিম। হ'ল ভালকৈ লেচনটো এবাৰ পঢ়ি চাব লাগিব, তেতিয়া ভালকৈ বুজি পোৱা যাব।